Hi guys, welcome to my page and channel. মই অনুৰাধা আৰু মই আজি আপোনালোকৰ সন্মুখত এটা সৰস্বতী পূজাৰ ভিডিঅ' উপস্থাপন কৰিবলৈ লৈছোঁ। সৰস্বতী পূজাৰ এটা সুন্দৰ মুহূৰ্ত মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আপলোড কৰা কিছু দেৰি হ'ল কাৰণ ভিডিঅ'ৰ কাম বাকী আছিলে, কামখিনি কৰি মই আপোনালোকৰ সন্মুখত এতিয়া মুহূৰ্তটো লৈ আহিছোঁ সৰস্বতী পূজাৰ। এই সকলোবোৰ মোৰ ফ্ৰেণ্ডছ হয়। এয়া মই কলেজ, এখন মই পঢ়া কলেজ জাগিৰোড কলেজ, ইয়াত মই পঢ়িছিলোঁ আৰু ইয়াত মই আজি সৰস্বতী পূজা সৰস্বতী দেৱীৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ। সৰস্বতী মাৰ 9 বছৰৰ পিছত এয়া চাওক, মোৰ ফ্ৰেণ্ডৰ বাচ্চা লৈ ফ্ৰেণ্ডবোৰ আহিছে আৰু ময়ো আহিছোঁ মোৰ বাচ্চা লৈ। আজি 9 বছৰৰ মূৰত আহিছোঁ। এয়া চাওক, কিছু দৃশ্য মই কলেজখনৰ আপোনালোকক চকু ফুৰাই দিছোঁ, চকু ফুৰাবলৈ সুবিধা কৰিছোঁ কেমেৰাটো অন কৰি। এইখন কলেজ হয় মোৰ। এইবোৰ কলেজৰ ল'ৰা ছোৱালী আৰু বহুত সৰু হয় আমাতকৈ, আৰু আজি সিহঁতেও নিজৰ মতে এনজয় কৰি আছে আৰু মই আপোনালোকক দেখাই দিছোঁ। মোৰ ফ্ৰেণ্ডছসকলৰ লগত মই আহিছোঁ 9 বছৰৰ মূৰত বিয়া বাৰু হৈ বাচ্চা কোচত লৈ, আৰু শিক্ষাগুৰুসকলক লগ পালোঁ। লগ পাই তেওঁলোকৰ মৰম আশীৰ্বাদ ল'লোঁ, খুব ভাল লাগিলে। এইখন কলেজৰ ফিল্ডতে মই কিমান ধৰণে এক্টিভিটি কৰি, কিমান ফূৰ্তি কৰি ওলাই গৈছিলোঁ এটা সময়ত। ইয়াতে কিমান সকলো এক্টিভিটিৰ লগত মই জড়িত আছিলোঁ। আজি আকৌ এইবোৰ মনত পৰি গ'ল কলেজখনত ভৰি দি। এয়া সকলো ফ্ৰেণ্ডছে আমি বহুত ফূৰ্তি কৰিলোঁ আৰু মই স্কুলতো গৈছিলোঁ, স্কুলৰ শিক্ষাগুৰুসকলক লগ কৰিবলৈ, তেখেতসকলক মৰম চেনেহ আৰু আশীৰ্বাদ ল'লোঁ। খুব ভাল লাগিলে সেই দিনটো। মই সৰস্বতী পূজাৰ দিনটো মই পাহৰিব নোৱাৰা এটা মুহূৰ্ত। সৰস্বতী মাৰ আশীৰ্বাদ লৈ মোৰ যিমান মই হেপ্পী হ'লোঁ, তাতকৈ দুগুণ হেপ্পী হ'লোঁ মোৰ শিক্ষাগুৰুসকলক লগ পাই। ইমান মৰম চেনেহ, ভাল পোৱা, কি ক'ম আৰু তেওঁলোকৰ গুৰুত্ব, তেওঁলোকৰ মৰম চেনেহ সকলোবোৰ মানে মোক ইমানেই সুখী কৰিলে, মানে মই সঁচাকৈ পাহৰিব নোৱাৰিম সেইটো দিন জীৱনত। আজি 9 বছৰৰ মূৰত গৈ মই তেওঁলোকৰ লগত, তেওঁলোকৰ কাষ চাপি মই আজি সিমানেই মৰম পালোঁ। আজি সৰু থাকোঁতে মই ক্লাছ 5ত বা 7ত বা ক্লাছ 10লৈকে বা 11-12লৈকে মই যিটো মৰম তেওঁলোকৰ পৰা পাইছিলোঁ, সেই মৰম মই তেওঁলোকৰ পুনৰ একেই আছে, অলপো সলনি নাই। তেওঁলোকৰ মৰম চেনেহৰ কোনো কমা নাই, মৰম চেনেহ একেই, গুৰুত্ব একেই, মৰম চেনেহ। খুব ভাল লাগিলে। মই তেখেতসকলৰ লগত আপোনালোক চিনাকি কৰাই দিম। আজি স্কুলৰ কলেজৰ মুহূৰ্ত দৃশ্য শেষ হোৱাৰ পিছত মই আপোনালোক স্কুলৰ দৃশ্য কিছু দেখাম। এয়া আমি সকলো ফ্ৰেণ্ডে কলেজত এয়া ফূৰ্তি কৰিলোঁ, এয়া হাঁহিলোঁ, ধেমালি কৰিলোঁ আৰু এনজয় কৰিলোঁ অলপ। এইবোৰ সৰু সৰু ভণ্টি হয় মোৰ, ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিলে। আমি বাচ্চালৈ আজি স্কুলত কলেজত উপস্থিত হৈছোঁ। শিক্ষাগুৰুসকলে আমাক লগ পাই আচৰিত হৈছে, মানে আজি আমাক বাচ্ছাৰ পৰা পঢ়াইছিলে, এতিয়া আমি বাচ্চালৈ তেওঁলোকৰ সন্মুখত উপস্থিত হৈছোঁ, মানে আচৰিত হৈ গৈছে মানে আমাক দেখি। এয়া চাওক, কিমান সুন্দৰকৈ এনজয় কৰিছোঁ, হাঁহিছোঁ, ফূৰ্তি কৰিছোঁ, নাজানো আৰু কিমান মানে। এয়া চাওক, এয়া মোৰ শিক্ষাগুৰুসকল। এয়া লীনা বাইদেউ, ৰীতা বাইদেউ, তিলেশ্বৰী দলৈ, অৰুণা বাইদেউ, মনোৰমা লস্কৰ, সুশান্ত ছাৰ আৰু জুৰসিং ছাৰ, মোৰ মৰমৰ বাইদেউ অনিতা বাইদেউ, জুৰসিং ছাৰ, গণেশ কাকতি ছাৰ। এয়া স্কুলৰ কিছু মুহূৰ্ত সৰস্বতী মাৰ লগত মই চেলফিও ল'লোঁ একপি, সৰস্বতী মাৰ লগত আৰু তেখেতসকলৰ লগত ফটো ল'লোঁ। এয়া চাওক, কি সুন্দৰ মুহূৰ্ত, সৰস্বতী মাক সাক্ষী কৰি মই ফটো একপি ল'লোঁ। খুব ভাল লাগিলে, খুবেই আনন্দিত হ'লোঁ। আজি মোৰ এই ভিডিঅ'টো ইমানখিনিতে অন্ত পৰিব আৰু সকলোৱে সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। সকলো ফ্ৰেণ্ডৰ লগতে ফটো উঠিলোঁ, কোচত বাচ্চা লৈ, কাষত বাচ্চা লৈ ফটো উঠিলোঁ আৰু এয়া চাওক, কিছু মুহূৰ্ত মই দেখাইছোঁ। আজিলৈ বাই বাই।